কাঞ্চনজংঘা নাচাই পস্তাইছোঁ, দ্বিতীয়বাৰ ভাইমন্দা নাচাই পস্তাইছোঁ। কিন্তু এতিয়া বাৰ বাৰ মনত পৰিছে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা। যদি আকৌ কাঞ্চনজংঘা ৰিলিজ দিয়ে, হলত যদি ৰিলিজ দিয়ে, মই চাম, বাৰ বাৰ চাম। আৰু ৰৈ বিনালেতো একেবাৰে নেৰোঁ। আৰু বিশ্বাস কৰোঁ যে ৰৈ বিনালে মুভিখন যেতিয়া ৰিলিজ হ'ব তেতিয়া এই অসমীয়া চিনেমা জগতৰ সকলো ৰেকৰ্ড ভাঙি দিব। অসমীয়া চিনেমা জগতত এক নতুন অৱতৰণ লৈ আহিব। আৰু মই কাঞ্চনজংঘা সঁচাকৈয়ে আৰু এবাৰ চাব বিচাৰোঁ। যদি আপোনালোকেও চাব বিচাৰিছে, মোক যদি চাব বিচাৰে হলত নতুনকৈ ৰিলিজ দিয়া যদি বিচাৰে কমেণ্টত জনাবচোন। মই কিন্তু বিচাৰোঁ, মই আকৌ চাব বিচাৰোঁ। এতিয়া এনেকুৱা লাগিছে কাঞ্চনজংঘা ভাইমন্দা নাচাই যেন জুবিনৰ সত্তাক, জুবিনৰ অস্তিত্বক মই মিছ কৰিম তেনেকুৱা লাগিছে। কিন্তু ৰৈ বিনালে কেতিয়াও মিছ নকৰোঁ।